গাইজ আমি পূৰ্ণিয়া আহি পালোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো বিহু বুলি গৈছিলোঁ আমি দুজনে। আহি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু অহাৰ আগত কি কৰিলোঁ অকণমান ভিডিঅ' কৰিছিলোঁ। তো সেয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। পূৰা খানা চানা খালোঁ, নাচিলোঁ। তো অকণমান আপোনালোককো দেখাই দিওঁ, চাই থাকক। তো আজি আমি পূৰ্ণিয়া যাম, ৰাতি আছে ট্ৰেইন। তো সেইটো কাৰণে অকণমান পিঠা চিঠা লৈ যাম, যিহেতু বনাই লৈছোঁ আৰু ভাল পাওঁ ঠাণ্ডাত পিঠা চিঠা বনাই, ভাল লাগে গেছৰ ওচৰত গৰম উঠি যায়। তো আৰু এইবিলাক কাষত অলপ লেতেৰা হৈ আছে, উপায় নাই, চবেই কাম কৰি আছে। তো বনাই আছোঁ, চাই থাকক। আৰু এয়া মাছ আনিছে, ৰাতি মাছেৰে ভাত খাই যাম। পিঠা অকণমান বনাইছোঁ, এইটো আপোনালোকক দেখাই দিওঁ। এইটো অলপ বৰা চাউলটো ৰঙা হয়, তো এইটো কাৰণে পিঠাটো এনেকুৱা হৈছে। আৰু অকণমান ভাল বগা চাউলৰ এইটো বনাম, বগা বৰা চাউল যিটো আছে সেইটো বনাম। আৰু এইবিলাক পূৰা ধুই থৈছোঁ, আজি ৰাতি লাগিব, বহুত কিবা কিবি থ'ব লাগিব। তো ধুই চুই চব ৰেডি কৰি থৈ দিছোঁ। এইবোৰ মই ধুই পখালি চাফা কৰি ফ্ৰিজত ভৰাই থৈ দিছোঁ। ৰাতি মাত্ৰ বনালে হ'ল। মাছ ৰেডি, ধুই পখালি বনাই আছোঁ। আধা দি বনাই থৈ দিওঁ, ৰাতি অলপ নাচিব পাৰিম। ৰাতি আমি নাচিব পাৰিম ন? কি আছে? ওলকবি আছে, আলু, বন্ধাকবি, কাচকল, ৰঙালাও আছে আৰু বেঙেনা আছে। মিক্স তৰকাৰী। আৰু ৰাতি খাবই আছে। আৰু এয়া বায়ে তেল পিঠা বনাই আছে, আলহীও আহিছে, দিব লাগিব। আৰু আমি নিজেও খাম, আমাৰ ঘৰৰ চবেই ভাল পায় পিঠাটো খাই কিনে। আমি দুটাই বনাই আছোঁ আৰু কিন্তু আমাৰ মহাশয়, আমাৰ মা গোটেইকেইটা তলত জুই লগাই আছে। যোগাৰ কৰি আছে অলপ খৰি চৰি। বায়ে বনোৱা তেল পিঠা আমি চাহ খাওঁ। তেল পিঠা ডিজাইন কি হয় চাব পাৰোঁ। ডিজাইনটো হৈছে কিবা এটা হৈছে নে কিবা এটা শহাপহুৰ দৰে। পানী গৰম দিছোঁ আৰু একফালে মাংস সিজিব দিছোঁ। বাইদেউ ইমানবিলাক বহাই থৈ দিছোঁ আৰু বাহিৰৰ আগতে চাই আহোঁ কি কেনেকৈ আয়োজন কৰি আছে, বাহিৰত চাই আহোঁ। কেতিয়াবাৰ পৰাই মানে ৰেডি কৰি আছে, যোগাৰ কৰি আছে। নেহা কেনে লাগিছে কোৱা? আয়োজন এক পাক নাচি দিয়া। এইটো আমাৰ ছোটা কেম্পটো নুঠেই দেখোন, নুঠিব, গাড়ীৰ পোহৰ লাগিব। এইটো কি ইয়াতে ভিতৰত ভাত খাম নেকি? পুৰা এনজয়। ক্লিয়াৰ অহা নাই, তথাপি আহিছে। খুলি নিদিবা আৰু তাতে থাকা। খাই দিয়া আৰু কোনে কি পাৰা কোৱা। ভিন্দো কি বনাই আছে কৈ দিয়ক। চিকেন ৰস বুলি কয়, চিকেন ৰস। বাৰ্বিকুইন। মই অলপ আহি আছোঁ। ছোটু ये देखो नहीं बेसी মায়ে পুৰা খাই আছে। কি খাই আছে?
এইটো কি খাই আছে? তন্দুৰী। কোনে বনাইছে? জোৱাই কোনজন চাওঁ? জোৱাই অ' জোৱাই। এইটো জোৱাই, এইটো ছোৱালী। অ' এইটো মোৰ। খাম পুৰা খাম। এইটো আমাৰ দেউতা। থোৱা কি খাইছা আকৌ? এনে বেকাৰ বঢ়িয়া ক'লে হ'ব না কোৱাই নাই এনে বঢ়িয়া বুলি ক'লে হ'ব বঢ়িয়া হৈছে কাৰণে কৈছে এতিয়া ময়ো দি আছো কমেণ্ট আৰু এখেত কোন চাওঁ হাই গাইস কি খালা পেটটো ফুলি আছে কি খালা এই দেখো সবৰে প্লেট সাফা এইটো মাৰ জোৱাই আমাৰ ভিন্দো এইটো মাৰ জোৱাই আৰু আমাৰ দেউতাই পুৰা সৰু ছোৱালীক খোৱা দি সাধু কৈ আছে আৰু আমি চবেই পুৰা একদম মনোযোগ দি শুনি আছো হাঁহি আছো আৰু মইতো পুৰা ভিডিঅ' কৰি আছো মজা লাগিছে সব নিজা কামত বিজি এয়া আমাৰ আলু পুৰা চলি আছে সবে এনে বহি আছো অলপ বহুত কিবা কিবি খাই লোৱা হৈছে সেইকাৰণে সবে পেটটো অলপ ৰেষ্ট দিছে আৰু আমাৰ ভণ্টিয়ে আলু পুৰা ব্যৱস্থা কৰি আছে আমি যাম এতিয়া সব ৰেডি হৈ গ'ল মই লগাই দিওঁ ৰবা তুমি নাচিবা দে তুমি ভাল ছোৱালী ৰবা দিয়া কৰি দিয়া বা কি কইনা কইনা লাগি গৈছে মই কইনা নহয় বুলি কয় এনেকে দিয়া দিবনে ছাৰ বা চাবা মই এতিয়া তোমাক দেখাই দিম ৰবা আৰু কাৰাকে দিম নেকি আৰু দিম এবাৰ যদি তুমি নাচা ইয়াতো লগাই দিম যদি নাচিবা যদি নাচা ইয়াতো লগাই দিম নাক পালিছ দিয়া তুমি নাচা গান লগাই দিও বিহু গান লগাই দিও এই আছা কি লৈ আনিছো তুমি যদি নাচি দিয়া এইবোৰ লগাই দিম নাচা এনেকে দিয়া বাই বাই দিয়া এনেকে দিয়া আমাক থব আহিছে আমি এতিয়া পূৰ্ণিয়া যাম ৰাতি তো ৰঙিয়া বাই বাই আৰু আপোনালোককো আগতীয়াকৈ বাই বাই দিলোঁ কিন্তু ভিডিঅ'টি শেষলৈ চাই থাকক বাই পুৰা থব আহিছে বেগ চেক লৈ আছে আমাৰ ভিন্দোৱে মোনাখন লৈ আছে লাৰু পিঠা লৈ লৈছে গুড মৰ্ণিং পূৰ্ণিয়া পাই গ'লো ঠাণ্ডা কুঁৱলী বহুত দিছে খাই আছোঁ গুড মৰ্ণিং গাইজ পূৰ্ণিয়া পাই গ'লোঁ আৰু অফিচৰ গাড়ীলৈ নিব আহিছে এতিয়া আমি গৈ আছোঁ ৰুমলৈকে আৰু বহুত ভয় লাগি থাকে এইকেইদিন গাড়ীত উঠিবৰ কাৰণে তো উপায় নাই মনত বেয়া চিন্তাবিলাক আহি থাকে ভাবিব নাপায় আহি যায় কি কৰোঁ গৈ থাকোঁ বহুত ঠাণ্ডা তো গাইজ যি হয় দেখা যাব ভগৱানৰ ওপৰতে এৰি দিছোঁ আৰু আমি এতিয়া গৈ থাকোঁ ৰুম পালে ৰক্ষা
পূৰ্ণিয়া পালোঁ আৰু এতিয়া পূৰা নাস্তা কৰি আছোঁ অকণমান। বহুত ঠাণ্ডা আৰু ভোকো বহুত লাগিছে। মই খাইছোঁ খিচিৰি আৰু মহাশয়ে খাইছে এয়া পৰাঠা আৰু বন্ধাকবি ভাজা। এইটো খাই লওঁ।